মোৰ দেশ, মোৰ দেশ। হাউদৰ দুজনী ঘৈণী, লাগি আৰু এলাগী। আইজনী এলাগীৰ জী, কামে বনে কাজি। বাৰীৰ চুকত ঘৰ, পূবৰ চুকটোৰ ভগা জেওৰা। সেইপিনেই সোমাই গৰু ছাগলীয়ে মহতিয়াই এলাগীৰ বেঙেনা জলকীয়া। ছাগলী নিবলৈ আহি হেবাঙে ধৰে সি আইজনীৰ হাত। হেবাং হেনো বিধৰ্মী লম্পট, তাৰ আছে হেনো কেইবাটাও নাম। অ'ত আছে হেনো তাৰ কেইবাখনো সংসাৰ। গাঁওখনত বুবু বাবা। আইজনী হাড়ডাল ক'ত পালি? থুৰীয়া জোৰেকা। হাউদৰ মান যাওঁ যাওঁ। দেৱালীৰ নিশা পুতৌ কৰি বিধৰ্মীয়ে এলাগীৰ চোতালত আতচবাজি কৰে। বুবু বাবা আন এজন মহাজন। হাউদে আইজনী এলাগীক তাৰ ঘৰলৈ বেচে। লাগীৰ চকুত সেইদিনা মিঠাতেল দিয়া চকু পানী। আইজনীও, আই মোৰ, তোৰ চকুৰ গুৰি ক'লা পৰি আহিছে, অঞ্জলি তোৰ সেটা পৰি আহিছে, তোৰ চুলিতাৰিত জঁট বান্ধিছে। আই, অসমা সুষমা নিৰুপমা মোৰ, তোৰ বুকুৰে বুল ৰেজাৰ চলিছে।